বিহু বতৰত আমি এইবাৰতো বিহু নায়েই আপোনালোকে জানেই। তথাপিও আমলৈটোক কেইটামান লৈ যাওঁ বুলি ভাবিছোঁ, পাওঁ নাপাওঁ এতিয়া। জবকাৰ্ড আলি বুলিয়ে কয় আমাৰ এডোখৰ জেগাডোখৰ এতিয়া গাঁৱৰ ভিতৰত লেজাই বুলি কয়। পৰুৱা গাঁও লেজাই পৰুৱা গাঁও 15 দিনত চুলিও আমাৰ গাঁও বুলি চুলিখিনি কাটি দিলোঁ। জবকাৰ্ড আলি হয় এখন নদী, চেঁচা নদী এখন। সেইফালে আমি আহিছোঁ এতিয়া হেৰি কৰিব কাৰণে মই সেইটো চব বহত এইটো ডাঙৰ হৈ পকিলে খাই ভাল লাগে, এতিয়া সৰু হৈ আছে। আৰু এইটো এটা বস্তু হয় আপোনাৰ আগতে যেতিয়া আমি সৰু আছিলোঁ স্কুলত যাওঁতে আমি চিলত লৈ গৈছিলোঁ। চিলেট সেইটোত আমি যেতিয়া মাটি পেঞ্চিল দি লিখা হয়, লিখাৰ পাছত আমি এইটো বস্তুটো মানে চিলেটখন আমি মুচিছিলোঁ। এইটো বহত বুলি কয়। এইবোৰ বহুত টাউনৰ ল'ৰাসকলে হয়তো চিনি নাপাব, ল'ৰা ছোৱালীসকলে, কিন্তু গাঁৱৰ ল'ৰাবোৰে প্ৰায় চিনি পায়। এইটো বহত বুলি কয়, পকিলে খাই ভাল লাগে, কঁঠালৰ নিচিনা হয় পকি। ফল লাগি আছে বনৰীয়া ফল, খাই মস্তি লাগে, পকি খালি ওচৰতে এটা দেখিছোঁ বেন্দকাই আমাক কৈছে পাৰিবৰ কাৰণে। ফাইনেলি আমি এইখিনি পালোঁ। এইখিনি চব এইখিনি আমি